কবিতাৰ শিৰোনাম তোমাৰ সন্মোহিনী হাঁহি। কবি বা গীতিকাৰ বিশ্বজিৎ ডেকা। মই জানো যে তুমি মোৰ নোহোৱা, তুমি হয়তো মই অন্তৰত আঘাত পোৱা গমেই নোপোৱা। তুমি হয়তো মোক ভাল পাব নোৱাৰা, যদিও বা তোমাৰ বাবে আছে মোৰ হিয়া ভৰা ভাল পোৱা। মইতো জনা নাছিলো তুমি হৃদয় ভাঙিবা, মইতো ভালেই পাই পেলাইছিলো তোমাক। এতিয়া কেৱল আছে মোৰ এখন প্ৰেমহীন ভগ্ন হৃদয়। হয়তো অপেক্ষাত আছা তুমি, আহিব এজন ভাল ল'ৰা, মোতকৈ বহু গুণে ভাল পোৱা। কিন্তু মোৰ এই ভাল পোৱা এৰা নিদিয়া এক যন্ত্ৰণা। তোমাক বহুদিন দেখা নাই, হয়তো নেদেখাটোৱেই মোৰ কামনা। দেখিলে তুমি আকৌ হৃদয়খনহে ভাঙিবা। তোমাক সদায় দেখিছিলো যেতিয়া, ফুল হৈছিল মোৰ তেতিয়া। ভগৱানে দিছে মোক এক সহিব নোৱাৰা যন্ত্ৰণা। তুমি যেতিয়া হাঁহি মাৰিছিলা, ভাবিছিলো তুমি হয়তো মোক ভাল পোৱা। কিন্তু তুমি হয়তো এনেই হাঁহি দিছিলা, বুজা নাছিলো তোমাৰ সৰু হাঁহিয়ে আনিব পাৰে হৃদয় সাগৰৰ জোৱাৰ ভাটা। ভাঙি দিব পাৰে এজনৰ হিয়া, পেলাই দিব পাৰে জীৱনৰ কোবাল সোঁতত। এটাই অনুৰোধ মোৰ তোমাৰ প্ৰতি, যদি ভাল নোপোৱা নিদিবা কাকো তুমি তোমাৰ হিয়া জোৰা সন্মোহিনী হাঁহি।